हेलो फ्रेंड्स स्वागतम जनाइছোঁ আজি এটা মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে আশা কৰিছোঁ সকলো ভালে আছে বুলি আৰু আমাৰো আজিও আছোঁ দোকানতে কামবিলাক আৰম্ভ কৰিছোঁ তাকে ভাবিলোঁ শাৰী এখন ফলছ লগাই আছোঁ তাকে বোলো অকণমান দেখুৱাই দিব পাৰোঁচোন নহয় জানো সেইকাৰণে কেমেৰাটো অন কৰি ল'লোঁ এইফালে মই চিলাই আছোঁ নাই শাৰী ফলছ লগাই আছোঁ এইফালে আমাৰ লুজ বেডে চিলাই আছে তোমাক অকল সেইযোৰ কাপোৰতে দেখিব এইফালে আমাৰ নতুনকৈ শিকি আছে আমাৰ তিনিগৰাকী বান্ধৱীয়ে শিকি আছে আৰু মই এইফালে শাৰী এখন ফলছ লগাই আছোঁ ভাবিলোঁ শাৰীখনকে অকণমান দেখুৱাই দিওঁ ফলছ লগোৱাটো চাই থাকিব ভিডিঅ'টো আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব শ্বেয়াৰো কৰি দিব পাৰিলে আৰু এটা কমেণ্ট দিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব শাৰীখন প্ৰথম আচলকেইটা চিলাই ল'লোঁ তাৰপিছতে এতিয়া এবেগেটো এৰি দিব লাগিব শাৰীখনক তেতিয়া ভাল এইটো এনেকৈ কোচনি সোমাই থাকিব এইফালে মূৰৰ পৰা এখন চিলাই এডোখৰ চিলোৱা হ'লে ভাবিলোঁ এতিয়াৰ পৰাই আৰম্ভ কৰি দেখুৱাই দিওঁ সেই বুলি এইটো হেল্ল' এতিয়া এইফালে মূৰে এখন চিলাই কৰি থাকিব মই বলি আছোঁ হেৰি নহয় আপোনাৰ গেছটো আজি নাই মানে আৰু দুদিনৰ পাছত আহি পাবলৈ গেছটো দুদিনৰ পাছতে আহিব বোলে এতিয়া ইয়াত বিস্তাৰ নাই আৰু এইফালে এইটো ছাইডটো সেইফালৰ পৰা এবেগেট আহি এবেগেট আঁতৰাই মাৰি আহিলোঁ এইটো ছাইডটো এনেকৈ মাৰি আহিলোঁ তাৰপিছত মেচিনটো হেৰি কৰি এইফালৰ পৰা এতিয়া আকৌ এনেকৈ চিলাই এইফালৰ পৰা এনেকৈ চিলাই যাব লাগিব এইফালৰ পৰা আমি এইফালে এতিয়া এইফালে এতিয়া এনেকৈ আমি এইফালৰ পৰা অকণমান চিলোৱাৰ পিছত এইটো ফ্ৰণ্টৰ পৰা চিলালে বেছি ফিটিং হয় শাৰী ফলছটো আছলি ছাইডৰ পৰা চিলাম এনেকৈ শাৰীখন লৈ এইফালে আছলি ফালৰ পৰা চিলালে বেছি ফিটিং হ'ব এইটো ব্লাউজ চিলাইছিলোঁ ষ্টাইল মানে কিয় এনেকৈ অলপ কোচ কোচ দি তাকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ কোচ কোচ দি চিলাইছিলোঁ ভাল লাগিলে ব্লাউজটো কিবা এটা নহয়নে পিন্ধিলে ভাল লাগিব পিছফালে হুক দিয়া আছে হুক লগোৱা নাই আৰু আগফালে এনেকৈ এনেকৈতো এনেকৈ কোচ কোচ দি দিয়া হৈছে আৰু হাততো এনেকৈ কোচ কোচ দি দিয়া হৈছে হাত কটা হয় সেইটো ব্লাউজটো আৰু এইফালে এইখন চাওকচোন মেখেলাখন এনেকৈ তলত কোচ কোচ দি এনেকৈ চিলাই দিয়া হৈছে একেযোৰ হ'ব আৰু এনেকৈ কেনেকুৱা লাগিছে জনাবচোন মোৰ হ'লে বহুত ভাল লাগিছে हेलो फ्रेंड्स আগৰখিনি ভিডিঅ' যে চালে সেইখিনি কালি ৰেকৰ্ডিং কৰা আছিলে আৰু আজি কাম কৰিব পৰাই নাই কাম অকণমান কৰিব লৈছিলোঁ হাতখনৰ এক্সিডেণ্ট হৈ গ'ল আজি সেইকাৰণে কাম কৰিব পৰা নাই মেচিনৰ কাম কৰিবলৈ হ'লেতো কেঁচিখন ধৰিবই লাগিব কেঁচিখন এতিয়া ধৰিলেই হাতখন অলপ দুখ পাওঁ বেচিনটো আজি চফা কৰিছিল পানী জাম হৈ আছিলে চফা কৰোঁতে হাতখনৰ এডোখৰত বহুত সৰহকৈ কাটিলে বহুত ধাৰ থকা আছিলে বস্তুটো যিটো ওপৰত থাকে ষ্টিলৰ সেইটো কাম কৰিব পৰা নাই আজি বহি আছোঁ এই তেওঁলোককে শিকাই আছোঁ আৰু এনেকৈ সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আজিলৈ ভিডিঅ'টো সামৰোঁ আৰু যদিহে ভাল পালে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো সামৰিছোঁ তেতিয়াহ'লে এটা সৰু ভিডিঅ' হ'ল আশা কৰোঁ ভাল পাব আজিলৈ আহিছোঁ তেতিয়া